নমস্কাৰ। ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ টেগোৰে ৰচনা কৰা আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন প্ৰথমে গোৱা হৈছিল 27 ডিচেম্বৰ 1911 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কলকাতা অধিৱেশনত। 1950 চনৰ 24 জানুৱাৰীত ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে লোৱা হয়। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ যদি অসমীয়া অৰ্থ উলিয়াবলৈ যাওঁ তেন্তে সি হয়তো এনেকুৱা হ'ব: আপুনি সকলো মনৰ নেতা, জয় আপোনাৰ লগত আছে, আপুনি ভাৰতৰ ভাগ্য বিধাতা, পঞ্জাৱ, চীন, গুজৰাট, মাৰাঠা, দ্ৰাবিড়, উৎকল বংগ, বিন্ধ্যা আৰু হিমাচল পৰ্বত, গংগা আৰু যমুনা নদী, সাগৰৰ ঢৌত ইয়াৰ ধ্বনি শুনো। ইয়াৰ গানৰ শুভ নাম শুনি আপুনি সাৰ পোৱা আৰু ইয়াৰ আশীৰ্বাদ পাবলৈ প্ৰাৰ্থনা কৰা। সকলো লোকৰ সুমংগল আপোনাৰ লগত আছে। আপুনি মানুহক মংগলময় জীৱন প্ৰদান কৰক। আপুনি ভাৰতৰ ভাগ্য বিধাতা, আপোনাৰ জয় হওক, জয় হওক, জয় হওক। আমি ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটোৰ মাজতেই সম্পূৰ্ণ ভাৰতৰ নক্সাখন দেখিবলৈ পাওঁ। পঞ্জাৱ সিন্ধুৰ দক্ষিণত, সিন্ধু গুজৰাটৰ দক্ষিণত, গুজৰাট মাৰাঠাৰ দক্ষিণত, মাৰাঠা দ্ৰাবিড়ৰ দক্ষিণত। ইয়াত দ্ৰাবিড়ে কৰ্ণাটকা, কেৰালা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশক বুজাইছে। দ্ৰাবিড় উৎকল মানে উৰিষ্যাৰ উত্তৰত, উৰিষ্যা বংগৰ উত্তৰত, বিন্ধ্যা পৰ্বতগিৰি নৰ্থ আৰু ছাউথ ইণ্ডিয়াৰ মাজত, দ্য হিমালয় ৰেঞ্জটো হৈছে উত্তৰ দিশত বিয়পি আছে। যমুনা আৰু গংগা নদী দুখন বিন্ধ্যা আৰু হিমালয় পৰ্বতৰ মাজৰ সমতল ভূমিৰ মাজেৰে বৈ গৈ নৰ্থ ইষ্টত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে। উচ্ছল জলজিতা ৰংগা মানে ভাৰতত বে অৱ বেংগল, ইণ্ডিয়ান অচিন আৰু আৰবিয়ান চি, এই তিনিখন সাগৰ তিনিও দিশত আগুৰি আছে। আমাৰ ৰাষ্ট্ৰীয় সংগীতত ভাৰতৰ জিঅ'গ্ৰাফিকেল বৰ্ণনা সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মনোমোহাকৈ দিয়া হৈছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।